এতিয়া চাওক আপোনাৰ দেখিছে পোষ্ট কিমানটা দিছে, দেখিছেনে কিমানটা পোষ্ট দিছে আপোনাৰ 850 স্কুৱেৰ ফিটৰ ঘৰত ইমানকেইটা পোষ্ট দিছে। ঠিক আছে, এই কাম চলি আছে। এই কাম এনেকুৱা কাম মানুহে কৰে কাৰণে আপোনাৰ কষ্টিং বাঢ়ি যায়। এটা ঘৰ বনোৱাতে বহুত টকা গুচি যায়। আৰু মাজত সেই দেখিছেনে আপোনাক দেখাই আছোঁ, আপুনি 850 স্কুৱেৰ ফিটৰ চাটখনত এই যিখন টোটেল 850 স্কুৱেৰ ফিট হয়, মই মানে কথা পাতিছিলোঁ কাষ্টমাৰজনৰ লগত। 850 স্কুৱেৰ ফিটত আপোনাৰ পোষ্ট কিমানটা দিছে দেখিছেনে? সেইটো এটা পোষ্ট, এইটো এটা পোষ্ট, এই তিনিটা আপোনাৰ পোষ্ট, আৰু এইটো এটা পোষ্ট, আৰু মাজৰ এইটো এটা পোষ্ট, এইটো এটা পোষ্ট, আৰু এইটো এটা পোষ্ট, এইটো এটা পোষ্ট। দেখিছে এই 850 স্কুৱেৰ ফিটত ইমানকেইটা পোষ্ট, মানে 1 2 3 4 5 6 7 8 9 10টা পোষ্ট দিয়া গৈছে। ইমানকেইটা পোষ্ট দিছে। অলপমান এতিয়া আছে, ৰদ অলপ বঢ়াই দিছে, অকণমান মানে অলপমান জেগা আছে, এইখিনিলৈকে মানে চাটখন দিব, এক্সটেণ্ড কৰিব। ইয়াতে কিমাননো কৰিব, বেছি নহয়েই। এইবিলাক কাম এই এনেকৈ মানে মিস্ত্ৰীৰ দ্বাৰাই কৰিলে এনেকুৱা মানে প্ৰব্লেম হয়। আৰু এইটো বনালে আপুনি বনাইছে যে যোনে বনাইছে তেওঁতো খৰচাও বহুত হৈছে। কাৰণ এটা পোষ্ট বঢ়া মানে তলত এটা পোষ্ট দিছে, ওপৰতো এটা পোষ্ট, এনেকৈ বাঢ়ি ওপৰত যদি আৰু এখন চাট দিয়ে আৰু এটা পোষ্ট মানে উঠিব, তো সেনেকৈ বহুত টকা বাঢ়ি যায়। তো মানে কষ্টিংটো বাঢ়ে। আৰু আপোনালোকে ৰড দেখিছেনে? ৰড কিমানডাল ৰড দিছে, মানে ইমানগেডাল ৰড দিছে। মানে এতিয়া ৰডটো কিমান দিছে সেইটো গম নাপাওঁ, কিন্তু দেখাত বহুত ৰড লাগিছে, কাৰণ মই অলপ দূৰৰ পৰা ভিডিঅ'টো বনাই আছোঁ তো সেইকাৰণে। তো এনেকুৱা কাম ড্ৰয়িং থাকিলে কৰাটো বেছি ভাল, বুজি পাইছে? ড্ৰয়িং থাকিলে আপোনাৰ বেনিফিট হয়।